পাতি আছো এইফালে হেৰো এইটো ঘৈণা মুখখন খাই খাই কেনেকৈ টেটু ফালি চুই আছে ৰাম ৰাম মানুহজনী গাটো ধোৱা ৰক্ষা নাই ৰাম ৰাম কেনেকৈ চুই আছে দেই ৰাম ৰাম ঐ তই মাত থাকিলে শুনা নাছিলি নেকি হে কাৰ লগত কথা পাতি আছিলি বাহিৰত ওচৰনি বা টেটু ফালি চুই আছো মই ভাত দে মোক ভোক লাগিছে হেৰো এইটো আহে গেলা মুখখন খাই পেন না ভোৱাটো হে ঐ পেন না ভোৱা মানুহে ইমান টেটু ফালি চুই আছো যে নিদো ভাত এনেকুৱা মদা সিমানৰ যিটো নাট বিয়া পাতিব নাপায় দেই ৰাম ৰাম শান্তি নাই মানুহৰ শান্তি নাই ৰাম কোন বাপৰে তোক বেয়া পাতি আনিছিলে মই আনিছিলোঁ হে তইহে পকত লাগি আহিছিলি বিয়া নাপাতো বুলি কওঁতে হপ দলঙত পৰি মৰিব লাগিছিলি তই মোক ক'ব লাগিছ বান্দৰী কথা ক'ব লাগিছ তই হেৰো এইটো কাহানি দিনৰ কথাখন উকতি আছে অ ৰাম ৰাম কেইদিনমান জীয়াই থাকিম বুলি ভাবিছিলো এইটো কাৰণ জীয়াই থাকিব নোৱাৰো মই ৰাম ৰাম দেই নাতি মোক দেখিবলৈ ভাবিছিলো তাও নেদেখো আৰু কৃষ্ণ কৃষ্ণ মাত মাতি আছ নেকি বেছি হে মাত মাতি আছ আদা হৈ ইয়াৰ পৰা গিলাচ মাৰি মূৰা ফালি দিম বাপেকে চিনি পোৱা নাই বাপেৰা